নমস্কাৰ, মই বিকিৰণ। আজি আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আগবাঢ়ি আহিছোঁ। আজি ঘৰৰ বাৰীৰ আলু খান্দিলোঁ। এয়া দেখিছে আপোনালোকে, আলু খান্দি আছোঁ আৰু আলুকেইটা ইমান ধুনীয়া ধুনীয়াকৈ ওলাইছে, ডাঙৰ ডাঙৰকৈ, আৰু খান্দি খুব ভাল লাগিলে। আলু খন্দাৰ মাজতে আমি অলপ জিৰণি ল'লোঁ, লগতে চাহো খালোঁ। এয়া বৰমাহঁত, আইতাহঁত, মা, ককা সকলো গৈছিল আৰু এয়া আলু আমি বইল কৰি খালোঁ, খুব ভাল লাগিল। আলু খন্দাৰ মাজতে আমি ভাতটো খাই ল'লোঁ। এয়া আলুখিনি প্ৰায় হৈ গৈছে। আজিলৈ ইমানেই, বাই।